নমস্কাৰ বন্ধুসকল, জ্ঞান বিকাশ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমি ইজিপ্তৰ দ্য গ্ৰেট পিৰামিড অফ গিজাৰ কথা জানিম আহক। এই পিৰামিড 26 শতিকা বিফৰ খ্ৰীষ্টত বনোৱা হৈছিল। 3800 বছৰ ধৰি পিৰামিড মানুহে বনোৱা আটাইতকৈ ওখ বিল্ডিং আছিল। পৃথিৱীৰ সপ্ত আশ্চৰ্যকৰ বস্তুৰ ভিতৰত ইজিপ্তৰ পিৰামিড আটাইতকৈ প্ৰাচীন। এই পিৰামিডৰ উচ্চতা 481 ফুট হয়। পিৰামিডসমূহৰ পৰা আমি এটা ধাৰণা কৰিব পাৰোঁ যে প্ৰাচীন কালতো জিঅ'মেট্ৰিৰ জ্ঞান প্ৰচলন আছিল। পিৰামিডসমূহ ডাঙৰ ডাঙৰ চূণশিল পাথৰৰ দ্বাৰা নিৰ্মিত। একোটা চূণশিলৰ ওজন 2 পৰা 50 টন পৰ্যন্ত আছিল। এটা সমীক্ষা অনুসৰি দ্য গ্ৰেট পিৰামিড অফ গিজাত মুঠ 23 লাখ চূণশিল পাথৰ ব্যৱহাৰ কৰা হৈছে। কিন্তু আচৰিত কথাটো কি জানেনে? দ্য গ্ৰেট পিৰামিডৰ ওচৰে পাজৰে তেনে কোনো চূণশিলৰ খনি নাছিল। এই চূণশিল 250 কিলোমিটাৰ দূৰত থকা তুৰা আৰু এছৱানৰ পৰা অনা হৈছিল। কিন্তু ইমান ওজনৰ চূণশিল কঢ়িয়াবলৈ সেই সময়ত কোনো বাহন বা জন্তু নাছিল। সেইবাবে তেওঁলোকে নাৱৰ সহায়ত নদীয়েদি পাথৰসমূহ পিৰামিড বনোৱা ঠাইলৈ আনিছিল। বৈজ্ঞানিকসকলৰ মতে পিৰামিড কোনো দাস বা বন্দীৰ দ্বাৰা বনোৱা নহয়, কিয়নো এই পিৰামিডত উদ্ধাৰ হোৱা কংকালবোৰৰ পৰা প্ৰমাণ পোৱা যায় যে কাম কৰোঁতে যিসকল লোক আঘাতপ্ৰাপ্ত হৈছিল তেওঁলোকক চাৰ্জাৰীও কৰাৰ উদাহৰণ দেখা পোৱা যায়। আৰু সেই সময়ত দাস বা বন্দীসকলক ইমান গুৰুত্ব দিয়া হোৱা নাছিল। ইয়াৰ পৰা এটা স্পষ্ট প্ৰমাণ হয় যে পিৰামিড কোনো দাস বা বন্দীত্বৰ জীৱন কটোৱা মানুহৰ দ্বাৰা নিৰ্মিত নহয়। পিৰামিডৰ ভিতৰৰ ভাগ গ্ৰেনাইটৰ দ্বাৰা নিৰ্মিত। য'ত আজিৰ আধুনিক মেচিনৰ সহায়ত গ্ৰেনাইট কাটিব অসুবিধা, সেই সময়ত পিৰামিড বনোৱা ব্যক্তিসকলে বালিৰ সহায়ত গ্ৰেনাইট কাটিছিল। পিৰামিডৰ ভিতৰৰ ভাগৰ উষ্ণতা 20 ডিগ্ৰী চেলছিয়াছতকৈ কেতিয়াও বৃদ্ধি নহয়, য'ত মৰুভূমিৰ উষ্ণতা 50 ডিগ্ৰী চেলছিয়াছতকৈ বেছি। আপোনালোকে যদি পৃথিৱীৰ চেণ্টাৰটো বিচাৰিব চেষ্টা কৰে তেন্তে দেখা পাব পৃথিৱীৰ চেণ্টাৰত পিৰামিড অৱস্থিত। অৰ্থাৎ সেই সময়ত মানুহৰ পৃথিৱীখন গোলাকাৰ নে চেপেটা তাৰ ওপৰতো জ্ঞান নাছিল। গিজাৰ পিৰামিড বাহিৰৰ পৰা যিমান ৰহস্যময় তাতোতকৈ বেছি ৰহস্য পিৰামিডৰ ভিতৰত সোমাই আছে। পিৰামিডৰ ভিতৰৰ ৱালসমূহত এনে কিছু চিত্ৰ বা অংকন আছে য'ত আমি এলিয়েনৰ অৱস্থিতিৰ কথা অনুমান কৰিব পৰা যায়। গিজাৰ পিৰামিডৰ সকলোবোৰ ৰহস্য এতিয়ালৈকে উদ্ধাৰ হোৱা নাই। বৈজ্ঞানিকসকলে গৱেষণা এতিয়াও চলাই আছে। আপোনালোকে আজিৰ ভিডিঅ'টি কেনে পালে কমেণ্ট কৰি জনাব। ধন্যবাদ।